So hey guys, welcome back to another video. नेक्स्ट क्वेश्चन पढ़ो। What is the name of our galaxy? अपने गैलेक्सी का नाम क्या है? Samsung Galaxy. Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help. So guys, আজি মই কথা পাতিম পিংক হোৱাটছএপৰ ওপৰত। পিংক হোৱাটছএপ কেনেকুৱা, কি বস্তু, এইটো বহুত নতুনকৈ ওলাইছে, ভাল নে বেয়া, আপোনালোকে এইটো ইউজ কৰিব লাগে নে নালাগে, সকলো বস্তু কম এই ভিডিঅ'টোত। তো ভিডিঅ'টো একেলগে চাই থাকিব। লেটছ গেট ষ্টাৰ্টেড। ইনে নৰ্মেল মানুহে হোৱাটছএপ ইউজ কৰে, যোনটো প্লে ষ্ট'ৰত পোৱা যায়, কিন্তু কিছুমান মানুহ আছে যিবিলাকে FM হোৱাটছএপ ইউজ কৰে, হোৱাটছএপ প্লাছ কৰে, GB হোৱাটছএপ কৰে, এনেকুৱা কিছুমান হোৱাটছএপ যিবিলাক প্লে ষ্ট'ৰত নাপায়, সিহঁতে থাৰ্ড পাৰ্টিলি ডাউনলোড কৰে এইবিলাক বস্তু ব্ৰাউজাৰৰ পৰা। আৰু এইবিলাক হোৱাটছএপ মানুহে সেইটো কাৰণে ডাউনলোড কৰে যাতে সিহঁতে কিছুমান এক্সট্ৰা ফিচাৰ্ছ ইউজ কৰিব পাৰক, যিবিলাক প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰা হোৱাটছএপটোত নাপায়। আৰু এতিয়া আকৌ এটা নতুন হোৱাটছএপ ওলাই গ'ল, পিংক হোৱাটছএপ। আৰু এইটো কি বস্তু সেইটোৰ কথাই মই এই ভিডিঅ'টোত ক'ম। আৰু এইকেইদিনত পিংক হোৱাটছএপৰ কথাটো খুব ভাইৰেল হৈছে, মানুহে এই মেছেজটো ফৰৱাৰ্ড কৰিছে যাতে পিংক হোৱাটছএপটো চবে ডাউনলোড কৰক আৰু ইনষ্টল কৰি কিছুমান এনেকুৱা ফিচাৰ্ছ ইউজ কৰিব পাব যিবিলাক ৰিয়েল হোৱাটছএপত নাপায়, যিটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰে। কিন্তু এইটো ইনষ্টল কৰা আৰু এইটো লিংকত ক্লিক কৰি পিনি ডাউনলোড কৰি এইটো পিংক হোৱাটছএপত ইউজ কৰা কিমান ছেফ আৰু কিমান আনছেফ সেইটো কোনো নাজানে। আৰু এই পিংক হোৱাটছএপটো এটা মালয়েছিয়ান এপ হয়, মালয়েছিয়ান ছাৰ্ভাৰে এইটো ডেভেলপ কৰিছে। আৰু তাৰ লগতে এইটো এটা ভাইৰাছ এপ হয়, যিটো আপোনালোকৰ মোবাইলত জানি বুজি ডাউনলোড কৰাবলৈ চেষ্টা কৰি আছে সিহঁতি, যাতে আপোনাৰ মোবাইলটো হেক কৰি ল'ব পাৰক আৰু আপোনাৰ মোবাইলত যিমান ডিটেইলছ আছে, যিমান ডাটা আছে, সেইবিলাক চুৰ কৰি লৈ যাব পাৰক। আৰু যদি আপোনালোকক কোনোবাই এনেকুৱা এটা মেছেজ ফৰৱাৰ্ড কৰিছে যাতে ডাউনলোড কৰিবলৈ আপোনালোকক কয় পিংক কালাৰ হোৱাটছএপটো, আৰু কয় কি এইটো হোৱাটছএপ ডাউনলোড কৰিলে আপোনালোকে বহুত বেলেগ বেলেগ নতুন ধৰণৰ ফিচাৰ্ছ পাব, তো সেই লিংকটোত কেতিয়াও ক্লিক নকৰিব। আৰু যদিও ক্লিক কৰি দিলে তাত এটা APK ডাউনলোড কৰিবলৈ ক'ব, সেই APKটো কেতিয়াও ডাউনলোড নকৰিব। সেই APKটো ডাউনলোড কৰি ইনষ্টল কৰাৰ পাছত আপোনালোকে দেখিবলৈ পাব যে ছেইম হোৱাটছএপৰ নিচিনা, কিন্তু কালাৰটো পিংক কালাৰ। সেইটো অ'পেন কৰিলেও ছেইম হোৱাটছএপৰ নিচিনাই দেখি পাব, অকল কালাৰটো পিংক হৈ যাব। দেখিবলৈ ধুনীয়া লাগিব, ভাল লাগিব, কিন্তু সেইটো ডাউনলোড কৰিলে আপোনালোকৰ যিমান পাৰ্চনেল ডাটা আছিলে, যিমান কণ্টেক্টছ আছিলে, যিমান ফটোছ আছিলে, ভিডিঅ'ছ আছিলে, ডকুমেণ্টছ আছিলে, বেংকৰ ডিটেইলছ আছিলে, বা যিয়ে বস্তু মোবাইলত যিমান বস্তু সোমাইছে গোটেইখিনি বস্তু সেই হেকাৰজনে পাই যাব, যোনে এই পিংক হোৱাটছএপটো বনাইছে। আৰু এইবিলাক সকলো হেকাৰ্ছবিলাকৰ প্লেন হয় যাতে সিহঁতি বেছি মানুহৰ মোবাইলবিলাক হেক কৰিব পাৰে আৰু সিহঁতৰ পাৰ্চনেল ডিটেইলছবিলাক চুৰ কৰি ল'ব পাৰে নিজৰ প্ৰফিটৰ কাৰণে। আৰু যদি আপোনাৰ ওচৰত এনেকুৱা এটা মেছেজ ফৰৱাৰ্ড হৈ আহি গ'ল কি পিংক হোৱাটছএপ ডাউনলোড কৰক, সেউজীয়া, ৰঙা, বগা, ৰামধেনু কালাৰ হোৱাটছএপ ডাউনলোড কৰক, এইবিলাক আপোনালোকে কেতিয়াও বেলেগক ফৰৱাৰ্ড নকৰিব। আপোনাৰ ওচৰত যদি আহিছে আপোনালোকে এইটো ডিলিট কৰি থৈ দিব বা এইটো আনচিন কৰিব বা একো নকৰিব, কিন্তু এইটোক ফৰৱাৰ্ড নকৰিব। আৰু এই থাৰ্ড পাৰ্টি এপছবিলাক যিমান পাৰে সিমান কম ডাউনলোড কৰিব। এই APK ফাইলবিলাক যিবিলাক প্লে ষ্ট'ৰত নাপায়, সেইবিলাক যিমান কম পাৰে সিমান ইউজ কৰিব। বেছিভাগ এপছবিলাক আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিহে ইউজ কৰিব। এনেকুৱা থাৰ্ড পাৰ্টি এপছবিলাক ইউজ কৰাটো ভাল নহয়। আৰু তাৰ লগতে আৰু কিছুমান মানুহ আছে যিবিলাকে হোৱাটছএপ পিংক ইউজ নকৰে আৰু হোৱাটছএপ অফিচিয়েল যোনটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰাটো সেইটো ইউজ নকৰে। তেওঁলোকে ইউজ কৰে FM হোৱাটছএপ, হোৱাটছএপ প্লাছ, GB হোৱাটছএপ আৰু এনেকুৱা বহুত ধৰণৰ কিবাকিবি হোৱাটছএপ। আৰু এই মডিফাই কৰা হোৱাটছএপবিলাক মানুহে সেইটো কাৰণে ডাউনলোড কৰে যাতে সিহঁতি কিছুমান এক্সট্ৰা ফিচাৰ্ছ ইউজ কৰিব পাৰক, যিবিলাক হোৱাটছএপ অফিচিয়েলত নাপায়। যেনেকৈ ডিলিট কৰা মেছেজটো কেনেকৈ চাব পাৰি, ডিলিট কৰা ষ্টেটাছটো কেনেকৈ চাব পাৰি, বা লাষ্ট চিন যদি কোনোবাই হাইড কৰি থৈছে তো তেতিয়াও সেইটো কেনেকৈ চাব পাৰি। আৰু এনেকুৱা বহুত কিবাকিবি নতুন ফিচাৰ্ছ আছে যিবিলাক হোৱাটছএপ অফিচিয়েলত নাই, কিন্তু এইবিলাকত পোৱা যায়। আৰু সেইটো কাৰণে মানুহে বেছিভাগ এইবিলাক ইউজ কৰিবলৈ বিচাৰে, কিন্তু এইবিলাক ইউজ কৰিব নালাগে। এইবিলাক বৰ ৰিস্কি হয়। এইবিলাকত কি হয়, গোটেই ডাটাবিলাক মোবাইলত যিমান আছে চব সেই মডিফায়াৰবিলাকে লৈ লয়। সেইকাৰণে সদায় অফিচিয়েল হোৱাটছএপটো ইউজ কৰিব লাগে। আৰু মই আপোনালোকক এটা এক্সাম্পল দিছোঁ, যদি আপোনালোকে অফিচিয়েল হোৱাটছএপ ইউজ কৰি মানে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰা হোৱাটছএপটো ইউজ কৰি যদি আপোনালোকে নিজৰ বেংকৰ একাউণ্টৰ ডিটেইলছ কাৰোবাৰ এটাক মেছেজ কৰি পঠিয়ায়,
তেতিয়া সেই ডিটেইলছবিলাক অকল আপুনি আৰু যাক আপুনি মেছেজ কৰি পঠিয়াইছে সি অকল আপোনালোক দুটাহে জানিব পাৰিব কিন্তু আপোনালোকে যদি এনেকুৱা পিংক হোৱাটছএপ ব্লু হোৱাটছএপ কিবা কিবি হোৱাটছএপ ইউজ কৰি পিনি থাৰ্ড পাৰ্টি হোৱাটছএপবিলাক ইউজ কৰি যদি এনেকুৱা কামবিলাক কৰে তেতিয়া কি হ'ব আপুনি যেবিলাক নিজৰ বেংকৰ ডিটেইলছ লগইন আইডি পাছৱৰ্ড যিয়ে বস্তু আপোনালোকে বেলেগক সেন্ড নকৰক কিয় সেইবিলাক বেলেগেও পাব যাক আপুনি সেন্ড কৰিছে আপুনি নিজেও জানিব তাৰ লগতে আপুনি যোনটো হোৱাটছএপ ইউজ কৰিছে সেই হোৱাটছএপটো যোনে বনাইছে হিও সেই ডিটেইলছবিলাক পাই যাব আৰু সেইবাবে আপোনাৰ সোশ্যাল মিডিয়া একাউণ্টছ বা আপোনাৰ বেংক একাউণ্ট বা আপোনাৰ বহুতো এনেকুৱা বস্তু মোবাইল এইবিলাক হেক হোৱাৰ চান্স বহুত বেছি বাঢ়ি যায় এণ্ড লাষ্ট বাট নট দ্য লিষ্ট এটাই কথা ক'ম যিকোনো এটা এপ ইউজ কৰিলে সেইটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ইউজ কৰিব এনেকৈ য'ৰ পৰা ডাউনলোড কৰি নকৰিব ক'তোবা লিংক ক্লিক কৰি নিদিব আৰু তাৰ লগতে থাৰ্ড পাৰ্টি এপছবিলাকো ইউজ নকৰিব চ' আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব বেয়া লাগিলে ডিছলাইক কৰিব এনেকুৱা আৰু ভিডিঅ' চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো দবাব তেনেহ'লে আকৌ লগ পাম আৰু এটা ভিডিঅ' তেতিয়ালৈকে বাই